মাজনী হে মাজনী মাজনী হে মাজনী সেই দৌৰি যোৱা পলাই সেই বদমাছ কেইটাই হ'ব নিশ্চয় মই নেক্সট টাইম পালে কিন্তু সিহঁতক ডিঙি মুচৰি মাৰি হা হে মাজনী মাজনী হে মা মা হে মাজনী 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 এগৰাকী পিতৃ মাতৃয়ে ডাঙৰ দীঘল কৰি কিমান মৰমত ডাঙৰ দীঘল কৰি এটাও আচুৰ নপৰাকৈ সন্তানক যেতিয়া ডাঙৰ কৰে আৰু সেই সন্তানক সেই পাখণ্ডবিলাকে যেতিয়া বৰ বৰ অত্যাচাৰ কৰে সেই পিতৃ মাতৃৰ কি অৱস্থা হয় সেই ধৰ্ষণকাৰীহঁতে কিয় নাভাবে বাৰু তোমালোকৰ মা ভনী নাই নেকি তোমালোকৰ মা ভনীও নাৰী দুৰ্গা কামাখ্যা সৰস্বতী লক্ষ্মী মনসা কালিও এগৰাকী নাৰী সেই নাৰীক আমাৰ সমাজত পূজা কৰা হয় আজি হেমাজনী আজি তোৰ এই দুৰ্ভগীয়া পিতৃয়ে প্ৰতিজ্ঞা কৰিছো তোৰ ধৰ্ষণকাৰী নৰাধম পাখণ্ড বিকাশ কেইটাক সেই ধৰি এটা এটাকৈ মই সিহঁতক শাস্তি দি হত্যা কৰিম সিহঁতক হত্যা নকৰালৈকে মই কেতিয়াও ক্ষান্ত নহওঁ মই আছো নহয় তোমাৰ লগত তুমি এনেকৈ থাকিলে একেবাৰে ভাল নালাগে জানা তুমি এনেকৈ থাকিলে একেবাৰে ভাল নালাগে জানা ভাল লগাবলৈ আমি বৰ আশ্ৰয়ী নহয় হে মোটাহিটো কৰবাৰ যা আতৰ হ যা হাতৰ হ এই কাল সন্ধ্যা এটা ডেকা লগাৰ লগত তুমি অকলেই বহি থাকিবা আৰু মই ঘৰলৈ যাম ঘৰলৈ যাম ঠিক আছে ময়ে যাম এতিয়া মই তুমি কৈছা যেতিয়া মই যাম বিচনাতে পেটটো পেলাই লৈ অকমান ফকৰাকে আখৰা কৰো বোলো কথাতেই কয় নহয় আৰু বোলো কথাতে কয় নহয় অভ্যাসৰ নৰক কৰ্ণপথে কৰে হৰ গৰম আৰু মৰম বেছি হলে কাপোৰ খোল খায় কিন্তু ছোৱালীহে মেডাম মই কাষ্টমাৰ কেয়াৰত বেলেঞ্চ কটাৰ কমপ্লেইন দিবলৈ অহা নাই সৰক মাথক কামটোহে আচল কথা আমি কি বস্তু ৰাইজৰ ওচৰলৈ লৈ যাম ৰাইজে আমাক কেনেকৈ আঁকোৱালি ল'ব চৰিত্ৰৰ মাজত এটা ছাছপেন্স থাকে মানে কোনে কি কৰি দাদাৰ লগত কথা পাতিছোঁ নামটো ক'ব নমস্কাৰ মোৰ নাম তৃষ্ণা দাস তুমি এনেকৈ থাকিলে একেবাৰে ভাল নালাগে